কানে দিদিগা চকলেট দি দিছো এই তুই ইয়াত ইথানো যাব পাৰ নাই তোৰ কাৰণে মানুহ নহয় আছে দোকানত ঠিক মাগিবা মোৰ দোকানৰ বাহিৰে আৰু বেলেগ জায়গা নাপালি চাচা ইয়াত গুচি যা ভিখাৰী চালা দাদা মই কোনো ভিখাৰী মানুহ নহয় মই এজন CID হয় যোৱা 5 বছৰৰ পৰা মই দুইজন মানুহ বিচাৰি আছো কিন্তু বিচাৰি পোৱা নাই হয় নেকি কোনবা হয় নহলে আপুনি বিচাৰি থকা মানুহ দুজন এই দুজন মানুহ হল পুষ্পা আৰু ৰকি পুষ্পা আৰু ৰকি নেকি তুমি ঠিকে শুনিছা যোৱা 5 বছৰৰ আগতে দুইজনে মিলি সিগুন আৰু সোণাৰ বিজনেছ কৰিছিল এই দুজনক এতিয়া কোম্পানী ক'ত আছে স্যার যোৱা 5 বছৰৰ আগতে পুষ্পা একলাই সিগুন গাছ কাটিছিল হঠাৎ ৰকি আহি পায় ৰকিৰ সোণাৰ বিজনেছ নচলাৰ কাৰণে পুষ্পাৰ লগত একেলগে বিজনেছ কৰিছিল আৰু হঠাৎ এদিন ফোন করছে দেখো না ও পুষ্পা ক ওই আমি ইয়াতে স্টেশনত হয় নেকি দে দে ঠিক আছে নহলে মই যাই আছো দে দে পুষ্পাই মাতিছে পিলু বস পুষ্পাই মাতিছে তুই বেগটা লৈ কিনে ওলাই থাক মই যাই আছো ওকে ওকে দে দে আৰু মালখিনি অলপ চেক কৰি লৈ আহিলি দে মই যাই আছো সোনকালে ঠিক আছে মই যাই আছো যাই আছো
হওক কি সব ঠিকে আছে না? টেনশন নলবি পুষ্পা সব ঠিকে আছে ঐ বেগটো খুলি দুখা বস বেগত পইচা নাই আরে পিলু কি হচ্ছে ধেমালি করা নাই বস চাচোন একবার সঁচাই কৈছা নেকি সঁচাই চা রকি সঁচা কথা কও পইচাবোৰ ক'ত থৈছা? চা পুষ্পা ইয়াত কিন্তু মোৰ একো দুখ নাই দেই রকি মই তোক আগতে কম আছিলো কিবা নহয় কিবা কৰিবি আৰু তুই আজি সঁচাই তুই তোৰ আচল ৰূপ দেখাই দিলি চা পুষ্পা কথা ভালকে কবি মই নিজে নাজানো পইচাবোৰ কি হৈছে বাহ রকি বাহ কি ধুনীয়া এক্টিং কৰিছা নিজে খাই নিজে পাহৰা ভাও জুৰিছা চা পুষ্পা তুই মোক মাত্ৰ 2 দিন সময় দি মই পইচা ঘূৰাই আনিম দুদিন সময় লৈ কি অসমেৰী পলাই গুচি যাব খুজিছা নেকি? ঐ পুষ্পা কথা ভালকে কবি দেই তুই মোক বিশ্বাস কৰ মই 2 দিনৰ ভিতৰত পইচা ঘূৰাই আনিমেই ঠিক আছে না তুই চিন্তা নকৰিবি পুষ্পা আৰু কথা ভালকে কবি অলপ ঐ বিলো যা এই রকি তোক আৰু বুজিব বাকী নাই তোক 2 দিন সময় দিয়া মতে তুই অসমেৰে পলাই যাবা গতিকে ঐ আৰু সিদিনাৰ পৰা কেতিয়াও দেখাও নাই মই গমো নাপাম হয় নেকি অঁ নহ'লে মই এই ভাইটি পুরো হোটেলৰ মালিকটো ক'ত আছে? এই প্লে অলপমান আগত গ'লে পাবি অঁ ঠিক আছে বস কি আজি বহুত ডাঙৰ মালিক আহিব বোলে আমাৰ ফেক্টৰীত হয় নেকি তেল ল'বা সৰিয়হ তেল ল'বা অঁ ঠিক আছে নহ'লে আজি হ'ব না পিলু অঁ তুই এটা কথা গম পাইছে না কি অহাকালি অঁ লণ্ডনৰ পৰা 4 মান তাৰাক আহিব বোলে আমাৰ ইয়াতে সৰিয়হ তেল ল'বা অঁ অঁ তোৰতো গাঁৱত কণ্টেক্ট আছে না আছে আছে তাতে আমি হাজিৰা লগাব লাগিব সৰিয়হ তেল কাঢ়বা অঁ তুই যিমান পাৰা 40 জন পাৰা 50 জন পাৰা মাতিবি হ'ব বস অ'কে পিছে পিলু এটা কথা কি বস তুই যে বুলি পোনে আজি কোনোবা ডাঙৰ মালিক আমাৰ সৰিয়হ তেল ল'ব আহিব বুলি কল অঁ পিছে তুই তাৰ নামটো জানা না নাজানা নামটা কি আছিল নামটা সুধবাই পাহৰি গ'লো মই হয় নেকি আৰু নম্বৰ আছে নাই নহ'লে নম্বৰ নাই
নাই নেকি? বস পুষ্পা ঐ চকীখন লৈ আহ ঐ যা কিয় যোৱা বছৰ চৰকাৰে বিচি গৈছিলো না ধৰক থানাত এইবাৰ দুজনে এইবাৰ কিয় লাগিলি